চকৰ তেওঁলোকে কৈ থাকে ডাবল ইঞ্জিন চৰকাৰ, দিল্লীত বিজেপিৰ চৰকাৰ, ৰাজ্যত বিজেপিৰ চৰকাৰ, বিজেপিৰ শাসন চলি আছে। তাৰ পাছত শাসনাধিষ্ঠ দলটো আকৌ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিবলৈ নামিছে। দুটা প্ৰশ্নৰ তেওঁলোকে উত্তৰ দিয়া ভাল। কাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছে আৰু কাৰ পৰা আচলতে ন্যায় বিচাৰিছে? এটা নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে, ন্যায়পালিকাই ন্যায় দিব। আমি কি অবুধ শিশু নেকি? সমগ্ৰ অসমৰ মানুহে জানে, বিশ্বৰ মানুহে জানে ন্যায়পালিকাই ন্যায় দিব লাগিব। কিন্তু ন্যায়পালিকাই কেতিয়া ন্যায় দিব পাৰিব? যেতিয়া SIT-য়ে সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া এখন চাৰ্জশ্বিট তাত দাখিল কৰিব। সেই কামটো কোনে কৰিব লাগিব? SIT-য়ে কৰিব লাগিব। SIT-ক আইনগতভাৱে কাৰ অধীনত আছে? গৃহমন্ত্ৰীৰ অধীনত আছে। গতিকে হস্তক্ষেপ নকৰাকৈ বিধিসন্মতভাৱে SIT-ক সেই কৰ্তৃত্ব প্ৰদান কৰিব লাগিব, যাতে তদন্ত ক্ষিপ্ৰ হয়, যাতে তদন্ত নিৰপেক্ষ হয়, যাতে তদন্ত পানী নসৰকা হয়। যেতিয়া পানী নসৰকা তদন্তৰ অন্তত এখন চাৰ্জশ্বিট দাখিল কৰিবলৈ সক্ষম হ'ব, যিখন চাৰ্জশ্বিট সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া হ'ব, তেতিয়াহে ন্যায়পালিকাই ন্যায় দিব পাৰিব। এনেই এটা কথা তেওঁলোকে পুনৰ প্ৰমাণ কৰিলে। হিমন্ত বিশ্ব শৰ্মাই কৈ থাকেতো অসমত আন্দোলন নাই, আৰু আছুৱে কৈ থাকোঁ যে আন্দোলন নকৰাকৈ অসমে একো নাপাওঁ। এতিয়া শাসকীয় দলটোৰ ৰাজপথত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আন্দোলন কৰিবলৈ নামি এই কথাটো প্ৰমাণ কৰি দিলে যে অসমত সঁচা অৰ্থত আন্দোলন নহ'লে ন্যায় পোৱা নাযায়, আন্দোলন নহ'লে একো পোৱা নাযায়। তেওঁলোকে কাৰ বিৰুদ্ধে আন্দোলন কৰিছে আৰু কিয় আন্দোলন কৰিছে, এই প্ৰশ্ন দুটাৰ উত্তৰ দিব লাগিব। একে সময়তে আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, এই যে আচল অনুৰাগী নকল অনুৰাগীৰ এটা ধাৰণা সৃষ্টি কৰিব বিচৰা হৈছে। আচল অনুৰাগী নকল অনুৰাগীৰ এনে ধাৰণাই ছাত্ৰ সন্থাক স্পৰ্শই নকৰে। এইবোৰ কথা আচলতে চৰ্চা কৰাটোৱে এইখিনি সময়ত অপ্ৰয়োজন। কিন্তু এটা কথা স্পষ্ট, জুবিন গাৰ্গক ভাল পাবৰ কাৰণে শাসক দল বা বিৰোধী দলৰ কোনো ৰাজনৈতিক আদৰ্শৰে সৈতে দীক্ষিত হ'বৰ কাৰণে প্ৰয়োজন নাই। জুবিন গাৰ্গক ভাল পাবৰ কাৰণে কোনো বিশেষ ধৰ্ম, কোনো বিশেষ সম্প্ৰদায়ৰ হ'বৰ কাৰণে প্ৰয়োজন নাই। যি ধৰণেৰে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা বা ভূপেন হাজৰিকাক ভাল পাবৰ কাৰণে কোনো ধৰ্ম, সম্প্ৰদায়, ৰাজনৈতিক আদৰ্শৰ ব্যক্তি হ'বৰ কাৰণে, আদৰ্শৰে দীক্ষিত হ'বৰ কাৰণে প্ৰয়োজন নাই। জুবিন গাৰ্গকো সেই ধৰণেৰে সকলো দল, সংগঠন, জাতি, ধৰ্ম, ৰাজনৈতিক আদৰ্শৰ ঊৰ্ধত থাকি অসমৰ মানুহে নিজৰ অন্তৰত স্থান দিছে। আৰু প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায়ৰ দাবীত যি স্বতঃস্ফূৰ্ত আন্দোলন চলি আছে, শিল্পীগৰাকীয়ে ন্যায় নোপোৱালৈকে এই আন্দোলন অব্যাহত থাকিব।